নমস্কাৰ বন্ধুসকল নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আমি সকলোৱে ট্ৰেইনত অহা যোৱা কৰোঁ হয়, কিন্তু ট্ৰেইনৰ লাইনৰ মাজত যে শিলগুটি দিয়া থাকে কিয়, সেই কথা আমি বহুতেই নাজানো। এই ভিডিঅ'টোৰ যোগেৰে আজি আপোনালোকক মই জনাম ইয়াৰ কাৰণ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, যেতিয়া ট্ৰেইন এখন যেতিয়া লাইনৰ ওপৰে পাৰ হৈ যায়, পাৰ হৈ গ'লে কি হয়, তাৰ তলৰ মাটি আৰু লাইনৰ মাজত কম্পনৰ সৃষ্টি হয়, কঁপি উঠে। আপোনালোকে মন কৰিব, এখন যেতিয়া ট্ৰেইন বহুত স্পীডত যাব প্লেটফৰ্মৰ ওচৰত ৰখিব, একদম পূৰা লাইনৰ ওচৰত লাইনডাল পূৰা কঁপি উঠে, গোটেই মাটি চাটি চব তলখন কঁপাই দিয়ে আৰু যেতিয়া বহুত গৰম হয় আৰু অতিপাত ৰ'দ দিলে লাইনডাল কি হয় আপোনাৰ বহল হৈ আহে। আপোনালোকে ছবিটো দেখুৱাই দিছোঁ অলপ আঁকি চাপাৰিডাল যেনিবা এই লাইনডাল কি হয় বহল হৈ যায় ৰাতিপুৱা বহুত যেতিয়া গৰম হয়। আৰু যেতিয়া আপোনাৰ বেছি ঠাণ্ডাও হয়, ঠাণ্ডা হ'লে যোৱাকালি এই লাইনডাল এই বস্তুটো কি হয় কোচ খাই আহে। সেইবাবে মজবুতভাৱে ধৰি ৰাখিবৰ কাৰণে লাইনৰ মাজত দিয়া থাকে আপোনাৰ লাইনৰ মাজত দিয়া থাকে এডাল কাঠৰ টক্টা। আপোনালোকে দেখুৱাইছোঁ চাপাৰি এডাল কাঠৰ টক্টা দিয়া কাঠৰ টক্টা লাইনডাল ধৰি ৰাখে। তাৰপিছত যেতিয়া এখন ট্ৰেইন বহুত স্পীডত দ্ৰুতভাৱে পাৰ হৈ যাব, পাৰ হৈ গ'লে কি হয় যাতে কাঠৰ টক্টাবোৰ যাতে পিছলি নাযায়, সেই পিছলি যাব নোৱাৰাৰ বাবে তাৰ চাৰিওফালে চাৰিওফালে গোটেই শিলগুটি দিয়া থাকে। দেখুৱাইছোঁ চাপাৰি এইখিনি গোটেইখিনি শিলগুটিখিনি দিয়া থাকে পিছলি নাযায়। আৰু ট্ৰেইনৰ লাইনবোৰ বহোৱাৰ আগতে কি হয়, প্ৰথমতে শিলগুটিখিনি দি লয়। শিলগুটিখিনি দি পেলাই তাৰপিছতে মাজত আপোনাৰ এই কাঠৰ টক্টাডাল লগোৱা থাকে। ছবি দেখুৱাই দিছোঁ চাপাৰে এই শিলগুটিখিনি দি চব চাৰিওফালে শিলগুটিখিনি দি কাঠৰ টক্টাডাল বহোৱা হয়। বহুৱাই পিনে তাৰপিছত চব এফালৰ পৰা লাইনডাল বহাই গৈ থাকে। আপোনালোক আজি যিসকলে নাজানে এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিলোঁ, ট্ৰেইনৰ লাইনৰ মাজত শিলগুটি দিয়াৰ কাৰণটো বুজালোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু লাইক কৰে, কমেণ্ট কৰক।